এইটো এটা কুইক আপডেট ভিডিও হয় তোমালোকৰ ফাইনালি অপেক্ষাৰ অন্ত পৰিল বহুতে আজি কিছু সময় পূৰ্বে মই তোমালোকৰ এটা ভিডিঅ' বনাইছিলোঁ যে এছএছচি এইচএছত তোমালোকে যিবিলাকে কাউন্সেলিঙলৈ গৈছিলে বিএছচি মেডিকেল টেকনলজি তাৰ ফাইনেল যিখন লিষ্ট আছে লিষ্টখন জাৰি কৰি গৈছে কেনেদৰে ডাউনলোড কৰিব লাগে গোটেইখিনি প্ৰচেছ কৰিছিলোঁ চ' তোমালোকৰ এডমিশ্যনৰ ফৰ্মৰ লগতে আইডেণ্টিফিকেশ্যন কাৰ্ডৰ ফৰ্ম এডমিশ্যনৰ নটিছ গোটেইখিনি অফিচিয়েলি জাৰি কৰি দিছে চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এই যিটো PDF আছে PDF এটা নহয় দুটা হ'ব তোমালোকে কেনেদৰে ডাউনলোড কৰিব লাগিব কমপ্লিটলি ইনফৰমেশ্যনখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিম এই যিখন এডমিশ্যন ফৰ্ম আছে আইডেণ্টিফিকেশ্যন কাৰ্ড আছে এই দুখন তোমালোকে এটা পিডিএফত থাকিব আৰু নটিছখন এটা পিডিএফত থাকিব দুটাৰে লিংক ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তোমালোকে এটা দুটা ডাউনলোড কৰিব পাৰিবা এই যিখন নটিছ আছে এডুকেশ্যনেল নটিছ তোমালোকে পোনপ্ৰথমতে চাই লোৱা 27/12/2022 বৰ্ষ ডিচেম্বৰ মাহৰ 27 তাৰিখে এই নটিছখন অফিচিয়েলি জাৰি কৰি দিছে ইয়াতে তোমালোকে পোনপ্ৰথমতে এডুকেশ্যনেল নটিছ চাই ল'ব পাৰা এডমিশ্যন ইনটু বিএছচি মেডিকেল টেকনলজি কোৰ্ছ আণ্ডাৰ এছএছচি এইচএছ এইটো অৰ্থাৎ মই পোনপ্ৰথমতে কৈছোঁ ইমান এটা ভাল নহ'ব ভিডিঅ'টো কাৰণ এইটো এটা কুইক আপডেট ভিডিঅ' হয় চ' তোমালোকে ইয়াত যিখিনি ডিটেইলছ দিয়া আছে ডিটেইলছখিনি তোমালোকে নিজে পঢ়ি চালে ভালদৰে গম পাবা যিখন এডমিশ্যন ফৰ্ম আছে এইখন তোমালোকে ফিল কৰি গৈ জমা দিব লাগিব আৰু তোমালোকে ইয়াৰ এটা ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে তোমালোকে অৰ্থাৎ যিটো 15,000 rupees অৰ্থাৎ 15,000 টকা তোমালোকৰ এইটো কাউন্সেলিঙৰ সময়তে তোমালোকৰ দুটা ফিজ তাত দিয়া আছিল এটা আছিল কাউন্সেলিং ফিজ তোমালোকৰ এইটো 500 rupees এইটো নন ৰিফাণ্ডেবল আছিল আৰু এইটো হৈছে তোমালোকৰ 15,000 rupees যিটো তোমালোকে এডমিশ্যনৰ টাইমত পে' কৰিব লাগিব আৰু এইটো তোমালোকে অনলাইন মোডত পে'মেণ্ট কৰিব লাগিব এছএছচি এইচএছৰ অফিচিয়েল ৱেবছাইটত গৈ চ' এইটোৱে আৰু বহুতে এতিয়া সুধিব পাৰে কেনেদৰে পে'মেণ্ট কৰিব লাগে চ' মই এটা তাৰ ওপৰত ডিটেইল ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম যিবিলাকৰ অৰ্থাৎ যদি কোনোবা অসুবিধা পোৱা কেনেদৰে কি কৰিব লাগে বাকী তোমালোকক ইয়াত এডমিশ্যনৰ যিটো ফিজ পে'মেণ্টৰ ডেট আছে ইয়াত ক্লিয়াৰলি মেনশ্যন কৰি দিছে 2023 বৰ্ষৰ মনত ৰাখিবা 2023 বৰ্ষৰ জানুৱাৰী মাহৰ 2 তাৰিখৰ আগে তোমালোকে পে'মেণ্ট কৰিব লাগিব 15 তাৰিখ যিটো 15,000 টকা আছে সেইটো তোমালোকে অনলাইন মেথডেৰে পে'মেণ্ট কৰিব লাগিব চ' এইটোৱে আৰু বাকী তোমালোকৰ যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি মই তোমালোকক এতিয়া চিম্পলি কৈ দিওঁ তোমালোকে অৰ্থাৎ কেনেকুৱা ধৰণে ডাউনলোড কৰিব পাৰিবা এডমিশ্যনৰ ফৰ্মখনৰ লগতে এডমিশ্যনৰ যিখন নটিছ আছে নটিছখন কি তোমালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব এইখিনিও ইয়াত ক্লিয়াৰলি মেনশ্যন কৰি দিছে মই চেষ্টা কৰিম বাৰু তোমালোকক এটা ভালদৰে ডিটেইলি ভিডিঅ' বনাই দিবলৈ যাতে তোমালোকৰ সুবিধা হয় এতিয়া তোমালোকক মই কৈ দিওঁ যে তোমালোকে কেনেদৰে যিখন নটিছ আছে নটিছখন ডাউনলোড কৰিবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত তোমালোকে দুটা লিংক পাবা প্ৰথম লিংকটোত ক্লিক কৰি তোমালোকে এডমিশ্যন ফৰ্মৰ লগতে আইডেণ্টিফিকেশ্যন কাৰ্ডখন ডাউনলোড কৰিব পাৰিবা ছেকেণ্ড লিংকটোত ক্লিক কৰি তোমালোকে নটিছখন ডাউনলোড কৰিব পাৰিবা তোমালোকে পোনপ্ৰথমতে এটা লিংকত ক্লিক কৰি ডাউনলোড কৰিবা তাৰপিছত এটা লিংকত ক্লিক কৰি ডাউনলোড কৰিবা এনেকুৱা ধৰণে দুটা ডাউনলোড কৰি ল'বা ডাউনলোডিঙৰ প্ৰচেছ দুটা আছে মই তোমালোকক চিম্পলি এটা ডাউনলোড কৰি দেখুৱাই দিওঁ যেতিয়া তোমালোকে যিকোনো ধৰণৰ এটা লিংকত ক্লিক কৰিবা তোমালোকে পোনপ্ৰথমতে এইটো পেজলৈ ভিজিট কৰিবা ইয়াতে এটা লিংক প্ৰটেক্ট কৰি ৰখা হৈছে প্ৰটেক্টেড লিংকৰ কাষত থকা লিংকটোত ক্লিক কৰিলে এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰি দিব যেতিয়া তোমালোকে এই পেজলৈ আহিবা তোমালোকে অৰ্থাৎ একো কৰিব নালাগে 3 বা 4 ছেকেণ্ড ৰখাৰ পিছত তোমালোকক এই যিটো মেইন ৱেবছাইট আছে মেইন ৱেবছাইটত অট'মেটিকেলি ৰিডাইৰেক্ট কৰি দিব ইয়াতে তোমালোকে দেখিবলৈ পাইছা mynewsmedia.com চ' তোমালোকে ইয়াত এটা ওপৰত এটা লাইন আহি আছে যদি তোমালোকে ভালদৰে লক্ষ্য কৰিছে গম পাবা প্লিজ ৱেট এনেকুৱা ধৰণে তোমালোকৰ 10 ছেকেণ্ডৰ পৰা কাউণ্টডাউন হৈ গৈ যেতিয়া অৰ্থাৎ 0 হৈ যাব অৰ্থাৎ ইয়াতে কাউণ্টডাউন হৈ থাকে বেলেগ ৱেবছাইটত কিছুমানত কেপচাৰ থাকে ইয়াত কেপচাৰ নাই তোমালোকৰ কাউণ্টডাউন আছে যেতিয়া ওপৰত তোমালোকে 10 ছেকেণ্ডৰ পৰা হৈ গৈ স্ক্ৰল ডাউন বুলি আহি যাব স্ক্ৰল ডাউন টু কণ্টিনিউ ইউৰ মেইন ৱেবছাইট লিংক তোমালোকে তললৈ একেবাৰে স্ক্ৰল ডাউন কৰি দিবা ইয়াৰে এটা বাটন দেখিবলৈ পাবা তোমালোকে ভেৰিফাই সিম্পলি তোমালোকে ভেৰিফাই বাটনটো ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে ভেৰিফাই ঠাইত প্লিজ ৱেট বুলি আহিব তলত তোমালোকে দেখিবলৈ পাইছা ষ্টেপ 1 of 3 অৰ্থাৎ এনেকুৱা ধৰণে তোমালোকে 3বাৰ কৰিব লাগে কিন্তু তোমালোকে এবাৰে কৰিলে আৰু দুবাৰ কৰিব আছে অৰ্থাৎ তোমালোকে এনেকুৱা ধৰণে 20 ছেকেণ্ড সময় আৰু ইয়াতে অৰ্থাৎ থাকিব লাগিব সেইটোৱে আৰু তাৰপিছত তোমালোকে কণ্টিনিউ বাটনটো ক্লিক কৰি দিবা মই তোমালোকক বস্তুখিনি কৈ আছোঁ বা বুজাই আছোঁ কাৰণ ইমান সময় লাগিছে তোমালোকে ডাউনলোড কৰিলে ইমান সময়ৰ প্ৰয়োজন নহয় চ' তাৰপিছত তোমালোকে দেখিবলৈ পাইছা প্লিজ ৱেট 8 ছেকেণ্ড ইয়াতো তোমালোকৰ 2 নম্বৰ বাৰত অৰ্থাৎ সেম বেলেগ একো প্ৰচেছ নাই বা কেপচাৰ দি থাকিব নালাগে তোমালোকে এনেকুৱা ধৰণে ৱেট কৰি থাকিলে হ'ল 2 নম্বৰ বাৰতো তোমালোকে এনেকুৱা ধৰণে 10 ছেকেণ্ডৰ পৰা যেতিয়া 0 হৈ যাব তোমালোকৰ সন্মুখত দেখিবলৈ পাইছা স্ক্ৰল ডাউন বুলি আহিছে তোমালোকে তললৈ স্ক্ৰল ডাউন কৰি দিবা ইয়াৰে সেম প্ৰচেছ তোমালোকে ভেৰিফাই বুলি এটা বাটন দেখিবলৈ পাবা যেতিয়া তোমালোকৰ সন্মুখত এই ভেৰিফাই বাটনটো আহি যাব আহাৰ লগে লগে তোমালোকে ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তলত তোমালোকে ইয়াত দেখিবলৈ পাবা যে ষ্টেপ 2 of 3 তলত তোমালোকে দেখিবলৈ পাইছা যে ষ্টেপ 2 of 3 অৰ্থাৎ তোমালোকে এনেকুৱা ধৰণে 3বাৰ কৰিব লাগিব মানে আগতে কৈছিলোঁ 3বাৰৰ ভিতৰত 2বাৰ কৰিলে আৰু এবাৰ কৰিব আছে এইবাৰ তোমালোকৰ অন্তিম অৰ্থাৎ ইয়াৰ পিছত তোমালোকে কৰিব নালাগে এইবাৰ তোমালোকে ইয়াত দেখিবলৈ পাইছা প্লিজ ৱেট 10 ছেকেণ্ড তোমালোকে 3 নম্বৰ বাৰতো সেম প্ৰচেছৰ 10 ছেকেণ্ডৰ পৰা কাউণ্টডাউন হৈ যেতিয়া শেষ হ'ব তেতিয়া ইয়াত তোমালোকৰ এটা দীঘলকৈ লাইন আহিব যে স্ক্ৰল ডাউন তেতিয়া তোমালোকে তললৈ স্ক্ৰল ডাউন কৰি দিবা আৰু ভেৰিফাই কৰি চিম্পলি ডাউনলোড কৰি পাব দিবা চ' এইটো আৰু তোমালোকে দেখিবলৈ পাইছা যে স্ক্ৰল ডাউন বুলি আহি গৈছে মই একেবাৰে তললৈ স্ক্ৰল ডাউন কৰি দেখুৱাই দিওঁ যাতে তোমালোকৰ অৰ্থাৎ ডাউনলোড কৰিবলৈ অসুবিধাৰ সন্মুখীন নোহোৱা ইয়াতে তোমালোকে দেখিবলৈ পাইছা ভেৰিফাই চিম্পলি তোমালোকে ভেৰিফাই বাটনটো ক্লিক কৰি প্লিজ ৱেট কণ্টিনিউ বুলি আহিছে তলত তোমালোকে দেখিবলৈ পাইছা যে ষ্টেপ 3 of 3 অৰ্থাৎ তোমালোকে এনেকুৱা ধৰণে যেতিয়া 3 of 3 বুলি আহিব তেতিয়া কণ্টিনিউ বাটনটোত ক্লিক কৰি দিবা তোমালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব এই পেজত যেতিয়া আহিবা অট'মেটিকেলি তোমালোকৰ নিজৰ মোবাইলত যিটো PDF আছে অট'মেটিকেলি অৰ্থাৎ ডাউনলোড